स्टुडिअ बयखौबो बरायबाय स्टुडिअ दं आं हिमा बसुमतारी आफां आसामनि गेजेरावनो गंसेल' नायल'जाल' क'क्राझार मिउजिक एन्ड फाइन आर्ट्स फरायसालिमानि फोरोंगिरि आरो मावफारियाफोरनि गेजेराव रंजानायनि दोहौ बिटिआर गोरोबथानि गेजेरजों सरकारि खालामनाय 1996 मायथाइयाव गायसनजानाय क'क्राझार सहरनि साखाथि हाब्रुबारियाव थानाय क'क्राझार मिउजिक एन्ड फाइन आर्ट्स कलेजनि गोबाव बोसोर सम दान बान्था मोनालासे खामानि मावबोनाय फोरोंगिरि आरो मावफारियाफोरनो दिनै थिसनथाइ बिलाइ गथायबाय। हाबाफारियाव गाहाय आलासि महरै बाहागो लानानै बिटिसिनि गाहाय खुंगिरि प्रमद बर'आ गावनि आखाइजों फरायसालिमानि 3 फोरोंगिरिफोरनो थिसनथाइ बिलाइखौ गथायनानै होयो। लोगोसे बे फरायसालिमाखौ कालचारेल इउनिभार्सिटि खालामनो थाखाय नाजागोन होननानै फोरमायथियो। मख'नाय जायोदि दिनैनि बे हाबाफारियाव फरायसालिमानि गासै 23 फोरोंगिरि आरो मावफारियाफोरनो थिसनथाइ बिलाइखौ गथायनाय जायो। ইতিমধ্যে 17+23 ইয়াত টিচিং নন টিচিং স্টাফ ডেমনস্ট্রেশন টেকনিক্যাল সব এপইণ্টমেণ্ট হৈ গ'ল। প্ৰায় 25 বছৰ ধৰি ইয়াৰ ফেকাল্টিসকল ইয়াৰ ষ্টাফসকলে যথেষ্ট কষ্ট কৰি এই মহাবিদ্যালয়খন জীয়াই আছিলে আৰু এতিয়া এই মহাবিদ্যালয়খন ভেঞ্চাৰ হৈ থকা সময়তো বহুখিনি শিল্পী ইয়াত সৃষ্টি কৰিছে আৰু আজি বিটিআৰ চুক্তিৰ এটা দফা হিচাপে এই চুক্তিটো ৰূপায়ণ কৰি পেলাই অসম চৰকাৰে বিশেষকৈ এই মিউজিক এণ্ড ফাইন আৰ্ট কলেজটো প্ৰভিঞ্চিয়েলাইজ কৰা এপইণ্টমেণ্ট দিয়া এই কাৰ্যসূচী এই কামৰ কাৰণে মই অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু এই মহাবিদ্যালয়খন ইতিমধ্যে আমাৰ সকলোৰে পৰিচিত আৰু সকলোৰে শ্ৰদ্ধাৰ এজন শিল্পী শোভা ব্ৰহ্মৰ নামত নামাকৰণ কৰা হৈছে। এইটো এটা আমাৰ কাৰণে খুব ডাঙৰ এটা অনাৰ আৰু এতিয়া মই ইয়াত যিখিনি আজি ইমান কষ্ট কৰি তেখেতসকলে ভাল ফল পালে তেখেতসকললৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে এই মিউজিক আৰু ফাইন আৰ্ট কলেজখন শোভা ব্ৰহ্ম মিউজিক আৰু ফাইন আৰ্ট কলেজখন বিশ্বৰ এটা ভাল এটা স্থান দখল কৰিব পৰা কলেজ হিচাপে গঢ় দিব লাগিব। কেইদিনমান আগতে আমাৰ বড়োসকলৰ পৰা এজন যি বিশ্বভাৰতীত যি শান্তি নিকেতনৰ যোনে থাকে আমাৰ জনক শংকৰ নাৰ্জাৰী ডক্টৰ জনক শংকৰ নাৰ্জাৰী ডাঙৰীয়াই আমাক ছাজেশ্যন কৰিছে কি এটা ইয়াত কালচাৰেল কলেজ ইউনিভাৰ্চিটি এটা স্থাপন কৰিব লাগে। গতিকে এই মিউজিক এণ্ড ফাইন আৰ্ট কলেজটো নেক্সট ষ্টেপত আমি আশা কৰিছোঁ যে এইটো আমি এটা কালচাৰেল ইউনিভাৰ্চিটি হিচাপে সেইটো মানে ওপৰত লৈ যাব পাৰিম তেনেকুৱা এটা আশা কৰিছোঁ। গতিকে আজিৰ যিটো দিন সেইটো এটা ঐতিহাসিক দিন। সঁচাকৈ প্ৰচেষ্টা কৰিলে যে কিবা এটা হয় এইটো আজি প্ৰমাণ কৰি দিলে আৰু চৰকাৰৰ চিনচিয়াৰিটিৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি ৰখি আছোঁ কাৰণ নিৰ্বাচনৰ কাৰণে প্ৰচাৰ অভিযান যোৱা ইলেকশ্যনতে আমাৰ সম্পন্ন হৈ আছে। অলপ চলপ সমস্যা হৈছিলে যোৱা ইলেকশ্যনত, কিন্তু এইবাৰ এইবিলাক সমস্যা নাই। যিসকলে আজি ৰাইজৰ কাৰণে কাম নকৰে, ৰাইজৰ কাৰণে চিন্তা নকৰে, ৰাইজক সদায় ভাবুকি এটা প্ৰেছাৰত ৰাখিব বিচাৰে সেইসকলে ৰাইজে ভোট নিদিয়ে। তেখেতসকলে আজি বন্দুক বাৰুদ দাবী ধমকি দি পইচা টকা দি পেলাই মানুহৰ ভোট আদায় কৰিব বিচাৰে। কিন্তু এতিয়া ৰাইজে শান্তি বিচাৰে, সম্প্ৰীতি বিচাৰে, উন্নয়ন বিচাৰে আৰু সকলো একেলগে মিলি আগবাঢ়ি যোৱাটো বিচাৰে, উন্নয়ন বিচাৰে সঁচা অৰ্থত। আৰু সেইখিনি UPPL চৰকাৰে ৰাইজক দিবলৈ গৈ আছে আৰু সেইখিনি কথা বুজি পোৱাৰ পিছত আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে UPPLক ভোট দিবলৈ ৰখি আছে আৰু আমি আশা কৰিছোঁ যে UPPLে এইবাৰ অধিক আসন BTAD এৰিয়াত আমি BTR এৰিয়াত পাবলৈ সক্ষম হ'ম। UPPL কোনো তেনেকুৱা আলোচনা হোৱা নাই। আমি প্ৰায় 20 তাৰিখৰ পিছত আমাৰ দলীয় যিটো PMB বডি ইয়াত বহিব আৰু তাতে আমি ডিচাইড কৰিম আমি কিমান খেলিম, BJPয়ে কিমান খেলিব, কোনে কিমান খেলিব, এইটো আপোনালোকক আমি জনাই দিম। এতিয়ালৈকে আলোচনা হোৱা নাই। অলৰেডি আমাৰ প্ৰধান হোম মিনিষ্টাৰ আহি গ'ল, সিদিনা ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী আহি গ'ল, তেনেকুৱা আহি আছে ব্যক্তিবিলাক। কিন্তু যেতিয়া এইটো নিৰ্বাচনী প্ৰচাৰ অভিযানৰ যিবিলাক পলিচিছবিলাক হ'ব তেতিয়া আপোনালোক গম পাব। ঠিক আছে।